নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ গৰখীয়া মন্দিৰত। তাৰ মানে পেক ভাওনা আছে তাতে। তো পেক ভাওনালৈ আমি গৈ আছোঁ। কল্প আছে, প্ৰকাশ, মই, কল্প আৰু জিন্তু দাস গোটেইকেইটা যাই আছোঁ আমি গৰখীয়া মন্দিৰলৈ। তো আমি গৈ আছোঁ এতিয়া সৰ্বগলৈ মন্দিৰত। তাৰমানে আজি পেক ভাওনা মানে হ'ল 5 দিন পিছত হয় পেক ভাওনা। গতিকে পেক ভাওনা চাবলৈ গৈ আছোঁ আৰু তাৰেও কেইটামান দৃশ্য পেক ভাওনা দেখুৱাম। চাই থাকিব ভিডিঅ'টো। আৰু আমি গৈ আছোঁ আৰু 5জনমান আমি গৈ আছোঁ। তো চাই থাকিব ভিডিঅ'টো আগলৈ। তো দেখুৱাই আছোঁ এতিয়া আমি। বৃন্দাবনত আহিছোঁ আজি মানে পেক ভাওনা চাব আহিছোঁ মন্দিৰত। তো এয়া আছে আমাৰ গাঁৱৰ সকলোবিলাক ল'ৰা। পুৰা একদম আজি ফুটবল খেলা বাদ দি মানে পেক ভাওনা চাব আহিছোঁ ইয়াতে। আৰু আমি এতিয়া বৃন্দাবনত আছোঁ। তো চাওক পৰিৱেশটো কি ধুনীয়া পৰিৱেশ এটা। তো চাই থাকিব। আৰু এয়া আমাৰ সকলো টিম ইয়াতে আছোঁ বহি। এয়া আমাৰ আছে অমিত দাস, এয়া কুশ ভাইটি, এয়া ধীপ আৰু ৰবাত ভাইটি, আৰু এয়া নিকুঞ্জ ভাইটি। গোটেই মাহে আমি ইয়াতে আছোঁ। আৰু আজি পেক ভাওনা চাব আহিছোঁ। ইহঁতে সাঁতুৰি আছে, আমি সাঁতোৰা নাই। এয়া দা আছে, দা আমাৰ। তো আমি মানে সাঁতোৰা নাই। আৰু আমি ইয়াতে মেডাগাঁৱৰ একদম গোটেই টিমটো আছোঁ ইয়াতে। মানে ফুটবলৰ আমাৰ মেডাগাঁৱৰ এইবিলাক গোটেই মেডাগাঁৱৰে আমাৰ নৱপ্ৰজন্ম পুৰা ইয়াতে আছোঁ আমি আজি গৰখীয়া মন্দিৰ স্থানত। মানে আজি পেক ভাওনা চাব আহিছোঁ। কোৱালিটি ভাল নহয়। সকলো কৈছোঁ দে, কোৱালিটি ভাল নহ'লে
Proses Sandora. পালো হিতেশ ভাই আমি মানে ইও আহিছে ফুৰিব ইয়াতে মানে হেৰি চাব কি আছিল বোলে পেক ভাওনা চাব আহিছে তো কিবা এটা কৈ দিয়ক হিতেশ ভাই তো আহিলোঁ লগ পালোঁ বহুত ভাল লাগিল আৰু আজি বহুত দিন পাছত লগ পালোঁ তো আগত সেইদিনা মানে লগ নাপালোঁ আমি লগ নাপালোঁ মানে ফোন কৰিছিলোঁ কিন্তু অলপ কিবা কাৰণে লগ নাপালোঁ তো আজি লগ পালোঁ বহুত ভাল লাগিল তো চাব সকলোৱে ভিডিঅ'বিলাক তো চাব ফাইভ ছাপোৰ্ট কৰি যাব সকলোৱে আৰু মোৰ এটা চেনেল আছে চেনেলটো ডিছক্ৰিপশ্যনত দি দিম ইয়াৰ লিংকটো তো সকলোৱে যাই ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব কি কথা বলবি তো আমি এতিয়া যাবলৈ ওলালোঁ মন্দিৰৰ পৰা